নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই হাঁহৰ পোৱালিৰ ভিডিঅ' 5 নম্বৰ দিনাৰ দিছোঁ। চাওকচোন, ইমান ধুনীয়াকৈ সিহঁতি দানা খাই আছে। আজি জেগাটো অলপ চেঞ্জ কৰি দিছোঁ, সিহঁতক অলপ ডাঙৰকৈ দিছোঁ জেগাটো। চাওক, জেগাটো আজি অলপ ডাঙৰকৈ দি দিছোঁ। সিহঁতি ইমান ধুনীয়াকৈ সিহঁতি দানা খাই আছে। ডাঙৰকৈ দিছোঁ মানে এইটো চাইডে সিহঁতি শুব, এইফালে সিহঁতি দানা খাব। পানীটো অকণমান চকুলৈ দি দিছোঁ। পোৱালিখিনি কিমান ডাঙৰ হৈছে চাওকচোন। এয়া আপোনালোকে জনাবচোন কিমান ডাঙৰ দেখিছে পোৱালিখিনি। আৰু মই কালিৰ দৰে আজিও দিছোঁ, যিহেতু 3 দিন একেখিনিকেই দিব লাগিব। আজি এদায় হ'ব আৰু সেই এণ্টিবায়'টিক আৰু ভেকচিনটো দিছোঁ। আজি সিহঁতৰ সেয়া দি এদায় হ'ব। কাইলৈৰ পৰা আকৌ কি খুৱাম আপোনালোকক জনাই যাম বাৰু। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।